हेलो फ्रेंड्स, आशा करूँ আপোনালোক সকলোৱে ভালে কুশলে আছে। বহুত দিনৰ মূৰত মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কলাখাৰ কেনেকৈ বনোৱা হয় মই তাকে দেখুৱাবলৈ লৈছোঁ। মোৰ মায়ে কলাখাৰৰ বাবে কলগছ ফালি আছে আৰু কি কলগছৰে কলাখাৰ বনোৱা হয় তাকো মই আপোনালোকক দেখুৱাম বাৰু। এতিয়া বলক। এয়া মায়ে কলাখাৰ বনাবলৈ কলগছ ফালি টুকুৰা টুকুৰি কৰি থৈ দিছে। আৰু এনেকৈ থোৱাৰ কাৰণটো হ'ল ৰ'দত যেতিয়া সকলোখিনি শুকাই যাব তেতিয়া জুইত জ্বলাই তাৰ ছাইটোৰে কলাখাৰ বনাব। আৰু এয়া কলাখাৰ বনাবলৈ অকল ভীমকলৰ কলগছ লাগে। সেইবাবে কলগছৰ গাছোৱা ধুনীয়াকৈ কাটি টুকুৰা টুকুৰি কৰি লৈছে যাতে শুকাবলৈ সহজ হয়। সৰু সৰু মানে দীঘলীয়াকৈ সৰু সৰু টুকুৰা কৰি দিছে যাতে সোনকালে শুকাই যায়। আৰু এইখিনি গুৰি ছাইডৰ হয়, গুৰি ছাইডৰ দিব পাৰে কাৰণ কলগছৰ একো বস্তুৱে পেলনি নাযায়, আপোনালোকে সকলোৱে জানেই। সেয়ে সকলোখিনি দি দিয়া হৈছে। এয়া শুকাবলৈ অলপ টান ৰ'দ লাগিব, টান ৰ'দ পালে এইখিনি পূৰা শুকাই যাব আৰু তাৰপিছত জ্বলাই দিয়া হ'ব। জ্বলাই সেই ছাইটো কলাখাৰ প্ৰস্তুত কৰা হয়। কলগছৰ বখুৱাবিলাক ফালি এনেকৈ থোৱা হয়। মায়ে তাকে কৰি আছে। এয়া আকৌ ৰবাব টেঙা 4টা সন্মুখৰ আইতাজনী ঘৰৰ পৰা আনিলোঁ। আপোনালোকক আনিব যাওঁতে ভিডিঅ' নকৰিলোঁ বাৰু। খাৰ ফালি লৈ তাৰপিছত মই টেঙা 4টা লৈ আহিলোঁগৈ। আৰু এয়া যেতিয়া খাম তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। দেখিছেনে কিমান ধুনীয়া ধুনীয়া টেঙা। কিন্তু ইয়াৰ ভিতৰৰ দেখিবলৈ ওপৰৰ পৰা ভালেই, কিন্তু ভিতৰৰ মঙহটো কম আৰু কোনোবাটো টেঙা শুকাই যায়। এতিয়া নাজানো এইকেইটাৰ ভিতৰত কিমান মঙহ আছে আৰু কিমান ভাল ভিতৰতো, এইটো কাটিলে গম পোৱা যাব আৰু আপোনালোককো দেখুৱাম। চাওক।